নমস্কাৰ সকলোকে মোৰ অন্য এটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বহুত দিনৰ মূৰত এটা ভ্লগ বনালোঁ। মানে আজি নহয়, এইটো মোৰ দেৱালীৰ দিনাখন আছিল। মই সেইদিনা বাৰ ঘৰত আছিলোঁ যোৰহাটত, আৰু এয়া বাৰ লগত দুইজনী ৰেডি হৈছোঁ ফটো মাৰিবৰ কাৰণে দেই। ঠিক আছে, আহক মোৰ ভ্লগটো লাহেকৈ ষ্টাৰ্ট কৰি দিওঁ। এয়া বায়ে পূজা কৰি আছে। বায়ে পূজা কৰি থাকোঁতে মই মনে মনে কৰিছিলোঁ, বায়ে গম নাপায় দেই। বা মানে পূৰা একদম পূজা কৰাত ব্যস্ত। আৰু এইকেইটাৰ ৰংগুলি বা আৰু মই মিলি দুইজনীয়ে বনাইছোঁ। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। ফাৰ্ষ্ট দুইজনীয়ে বনাইছোঁ। আৰু তাৰপাছত এয়া বায়ে ঢেৰ ডেক'ৰেশ্যন কৰিছে, বহুত চাকি জ্বলালে, আকৌ লাইটিং বহুত ধুনীয়া লাগিছিলে। তাৰপাছত এয়া বাহঁতৰ ৰুমৰ, একচুৱেলিটো ৰুম নহয়, ডাইনিং ৰুমৰ দেই। তাৰপাছত এয়া বেলকনিৰ পৰা বাহিৰৰ লাইটখিনিও দেখালোঁ। বাকী ঘৰবোৰতো ইমান ধুনীয়া, কিন্তু ইমানেই বম ফুটাইছিল মানে, বমৰ মাত শুনি শুনি মই বায়ে প্ৰতি চক খাই গৈছিলোঁ। আমি বম নুফুটালোঁ, অকল ফুলজাৰি ফুটাই থৈ দিলোঁ দেই। ফুলজাৰি ফুটা নাই, জ্বলালোঁ। তাৰপিছত এয়া এইবোৰ আৰু চাই থাকক আৰু কিনো। ইমান ধূপ ধাপ কথা এইখিনিত মই মনে মনে কৰি আছিলোঁ, মানে বাৰ ভিডিঅ' কল কৰি থাকোঁতে দেই। বায়ে মাক ভিডিঅ' কল কৰি দেখাই আছে চববোৰ কি কৰিলে, আৰু মই গৈ পিনি ভিডিঅ' কৰি দিগদাৰ দি আছোঁ। মোৰ এইটোতো আৰু অভ্যাসেই হৈ গৈছে, অকল লোকক ভিডিঅ' কৰি কৰি দিগদাৰ দি থকা। এয়া বায়ে ভিনদেউৰ লগত ফোনত কথা পাতোঁতেও মোৰ পৰা শান্তি নাই। মানে ভিনদেউৱে আমাৰ কাৰণে ফুলজাৰি আনিব গৈছে। তাৰপাছত এয়া দেখিছেনে কি মজা লাগিছিল। দূৰত আছিলে, তথাপিও মই ফোনেৰে জুম কৰি মানে ধুনীয়াকৈ কৰি ল'লোঁ। ভাল লাগিছিলে বহুত। খালি এইবোৰলৈ মোৰ বহুত ভয় লাগে, গাত পৰি যাব লাগে, বাৰো ভয় দুইজনী, তথাপিও আৰু এনেকৈ দূৰৰ পৰাই চাই আছোঁ। তাৰপিছত এয়া আকৌ বাহঁতৰ ফ্লেটৰে কোনোবাই ফুটাইছিল দেই। এনেকুৱা লাগিছিল যেন গাতে পৰিব, বায়ে মোক টানি আছে পিছৰ পৰা, কিন্তু মই নপৰে বুলি ক'বনি। ভিডিঅ'টো মেইন ন, তাকে কৰি ল'লোঁ। তাৰপাছত এয়া 10টামান বজাত বায়ে ভাত বনাইছে, আৰু মই এনেকৈ ওপৰতে বহি আছোঁ। ভিনদেউ টেষ্ট কৰিব আহিছে, আৰু বাৰ মোৰ ওচৰতে আৰু আছে। তাৰপিছত এনেই আৰু মোৰতো উৎপাত জানেই, সেইকাৰণে মই একদম পূৰা সেইখনৰ ওপৰতে উঠিলোঁ। এইখনক কি কয় একচুৱেলি মই নাজানো। তাতে উঠি পিনি বহি আছোঁ, আৰু এয়া মই চোফাৰত বহি পানি চবফালৰ ভিডিঅ' কৰি আছোঁ। বা ভিতৰত আছিল তেতিয়া, আৰু মোৰ কাম এইটোৱে আছিল। আৰু তাৰপাছত আমি পিছদিনাখন গ'লোঁ। এয়া পিছদিনাখন দেই, আমি পূজা চাবলৈ গ'লোঁ। যোৰহাট ষ্টেচনত পাতিছিল, তাতে গৈ এয়া মোৰ জানে আৰু ভিডিঅ' মেইন আৰু এয়া ভিডিঅ' অলপ। তাৰপাছত এইটো বাহঁতৰ ফ্লেটটো, সেইটোতো মাজত সোমাই গ'ল দেই। এইটো আগতে কৰা আছিল, কেনেকৈ মাজত সোমাই গ'ল ময়ো নাজানো, তেতিয়াহে গম পাইছোঁ। আৰু এয়া আমি দুজনী গৈ আছোঁ। ভিনদেউ চাবলৈ আহি আছে। আৰু এয়া ফাইনেলি আহি পূজা পাই গ'লোঁ, আৰু বহুত ধুনীয়া লাগিছিল দূৰৰ পৰা দেখিবলৈ। ওচৰৰ পৰা ধুনীয়া আছিল, কিন্তু দূৰৰ পৰা মানে একদম মনটো ভাল লাগি আহিছিল, আৰু গৈ পিনি বহুত ভাল লাগিল। চ' চাই থাকক। বাৰু মই দুইজনী ধৰাধৰিকৈ গৈ আছোঁ, আৰু মোৰ ভয়ডাল এনেও বেছি। ভয় লগা কাৰণ আছিল এইটো। কি ভয় লগা আছিল, অ' মাই গড। চাউণ্ডবোৰে বেছি ভয় খুৱাইছিল। এনেইতো মই ভয় কৰোঁ, চাউণ্ডখিনি যিখিনি আছিল নহয়, বহুত বেছি ভয় লগা আছিল। সেইকাৰণে মোৰ বেছি ভয় লাগি আছিল। আৰু সৰু ল'ৰা ছোৱালীয়েতো কিমান ভয় খাইছিল, এই মোৰ আগত যোৱা অকণমানিখিনি ভয় খোৱা নাছিল, মই যিমান ভয় খাইছোঁ। আৰু মোৰ এনেও ভয় লাগে। মই ভূতৰ চিনেমা চালেও একে ভূত থকাখিনি নাচাওঁ, বাকীখিনি চাওঁ। কাৰ এনেকুৱা হয় জনাবচোন দেই। আৰু এইটো চব উল্টাকৈ আছে কেনেকৈ। তাৰপিছত কিছুমানেতো ভূতখিনিৰ লগত মানে মূৰ্তিখিনিৰ লগত চেল্ফিও মাৰিছে। মোৰ কিন্তু সেইকণ সাহস নাই, মই পিছত সেইখন ফটো চাব নোৱাৰোঁ। সেইকাৰণে মই ফটো নামাৰিলোঁ, অকল ভিডিঅ' কৰি গৈছোঁ। এনেকুৱা লাগিছিল যেন এটা গুহাত গৈ আছোঁ, আমি গৈ আছোঁ। মই ভাবিছোঁ কেতিয়া শেষ হ'ব, আৰু কিমান দূৰ যাব লাগিব। তাৰপাছত যেনিবা আৰু
ওলালোগৈ বাৰু বাকী চাই থাকক ভিডিঅ'টো ইজনী ছোৱালী ইমান ভয় লগা আৰু লাহে লাহেকৈ এনেকৈ গৈ গৈ আমি দেৱীৰ ওচৰ পালোঁ এয়া কৃষ্ণই কৈছোঁ দেই আৰু এয়া মই বাক হাতত ধৰি মোৰতো হাত নেৰিলে মই ভিডিঅ' কৰিছোঁ কিন্তু বাৰ লগত মোক হাত এৰ নাখালে কাৰণ মোক ভয় এটা জানি ইমানেই বেছি ভয় মোক কিয় নাজানো কিন্তু থাকোঁ লগা মতে কিহৰ কাৰণে ভয় লাগিব নাজানো আৰু ইয়াত ছেকেণ্ডটো পূজা আছিল ইয়াত ওচৰতে আছিল একে ওচৰতে 3-4খনমান পূজা আমি দুখনতে গ'লোঁ আৰু ইয়াতো এয়া গ'লোঁ এয়া পূজা ইয়াত দেৱী প্ৰথমটো পূজা হলৰ আছিল দেই মানে কি হ'ল ইয়াতে মোৰ মিক্স হৈ গ'ল বহুত ভিডিঅ' কেনেকৈ কি হ'ল মই একো ধৰিব পৰা নাই কিন্তু আকৌ এবাৰ এডিট কৰিব গ'লে বহুত টাইম গুচি যায় সেইকাৰণে এনেকৈ দিলোঁ এইটো প্ৰথমটো যিটো ভূত আছিল তাৰ হয় এইখন গেটখন আমি মেইন গেটেদি সোমোৱা নাছিলোঁ প্ৰথমতে পিছফালেদি সোমালোঁ সেইকাৰণে মেইন গেট পিছত দেখাইছোঁ এয়া ছেকেণ্ডগৰাকী দেৱী মানে ছেকেণ্ড পূজা যিটো আছিল তাৰ দেৱী তাৰপাছত আমি ঘৰলৈ আহিলোঁ বিশালত সোমাইছিলোঁ এইখন মোক কৰা নহ'ল কৰিছিলোঁ ক'ত সোমালে ভিডিঅ' বিচাৰি পোৱা নাই আৰু এয়া আমি চালোঁ জাৱান টোপনিয়াই কিন্তু ৰাতি 2টামান বজালোঁ মই যে গান গাইছোঁ সেইটোত একেবাৰে মন নিদিব দেই আপোনালোকে এয়া যে দেখিছে মই পঢ়ি আছোঁ মানে মই বায়ে পঢ়িব দিছিল তাৰপাছত পঢ়াটো হৈ গ'ল কিন্তু বায়ে মোক আকৌ মুখস্থ ল'ব ল'লে আৰু মোৰ কি হয় মুখস্থ সোনকালে নহয় আৰু এখন মই এখানুচ পঢ়ি আছিলোঁ এয়া পঢ়া কিতাপ লৈ গৈছিলোঁ এইবাৰ কাৰণ দুদিনমান বেছিকৈ থাকিলোঁ ভিনদেউ এফালে গৈছিল আৰু এয়া পিছদিনাখন মানে সেইদিনাখনে যিদিনাখন মই পঢ়ি আছিলোঁ পূজাৰ পিছদিনাখনে দেৱী উঠাব গৈছে আৰু বাহঁতৰ ফ্লেটৰ খিৰিকীৰ পৰা মই অলপ ভিডিঅ' ল'লোঁ বাকী ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ টাটা বাই বাই চিউ আৰু ভিডিঅ' আপোনালোকৰ মাজলৈ দিম এই ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব